তই কালিলে ফ্ৰী আছ নেকি? কালিলে মোৰ একো কাম নাই, মই ফ্ৰী আছো। বল তেতিয়াহ'লে কালিলে কুঁৱাৰীত মাছ ধৰিব যাওঁ। ঐ পুতুকণ, তোৰ কিয় ইমান মাছ খাওঁ খাওঁ লাগি আছে? মোৰ মাইকীজনীয়ে মাছ খাওঁ খাওঁ কৰি আছে। এই লকডাউনখনত ক'ৰ পৰা আনিবি মাছ? সিবাৰ তই যিখনে জাল নিলি মাছৰ ঠাইত সাপহে লাগে। এইবাৰ জালত সাপ লাগিলে বাল তোৰ মাইকীকে খোৱাবি। হ'ব দে, এইবাৰ ভাল জাল নিম, তোৰ মাইকীকো মাছ খুৱাব পাৰিবি। ঠিক আছে, এইবাৰ মোৰ মাইকীক মাছ খুৱাম বুলি প্ৰতিশ্ৰুতি দিম। কালিলৈ মোনাখন লৈ ওলাবি আৰু। ঠিক আছে পুতুকণ, মই যাওঁ, কাইলৈ আহিম। নমস্কাৰ, মই চোলাকল। বন্ধুসকল, মই পুতুকণ। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ আহি আছোঁ নতুন ভিডিঅ' লৈ, একেটা কেৰেক্টাৰ। ধন্যবাদ। ধন্যবাদ।